মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ ইংলিছ লেসন 14 লেইজাৰ কবিতাটোৰ সম্পূৰ্ণ অসমীয়া আলোচনা কৰিবলৈ আহিছোঁ। তো ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাই থাকিবা আৰু যদি তোমালোকে মোৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। তো আগত মই এই কবিতাটোৰ আবৃত্তি কৰি দিওঁ, তাৰ পিছত মই এই কবিতাটোৰ সম্পূৰ্ণ অসমীয়া মিনিংটো কৈ দিম। তো কবিতাটোৰ নাম হ'ল লেইজাৰ আৰু এই কবিতাটো উইলিয়াম হেনৰি ডিভাইছে ৰচনা কৰিছে। তো কবিতাটো হ'ল হোৱাট ইজ দিছ লাইফ ইফ ফুল অফ কেয়াৰ উই হেভ নো টাইম টু ষ্টেণ্ড এণ্ড ষ্টেয়াৰ নো টাইম টু ষ্টেণ্ড beneath the boughs and stare as long as sheep or cows. No time to see when woods we pass, where squirrel hide their nuts in grass. No time to see in broad daylight streams full of stars like skies at night. No time to turn at beauty's glance and watch her feet how they can dance. No time wait till her mouth can enrich that smile her eyes began. A poor life this, if full of care we have no time to stand and stare. তো এইটো এটা বহুত ধুনীয়া এটা কবিতা। তো কবিতাটোৰ নাম হ'ল লেইজাৰ অৰ্থাৎ আজৰি সময়। তো আমি সকলোৱে গোটেই দিন কাম নকৰোঁ, কেতিয়াবা আমি অলপ সময়ৰ কাৰণে হ'লেও আধা ঘণ্টা বা 1 ঘণ্টা হ'লেও আমাৰ ফ্ৰী টাইম থাকে। তো এইখিনি টাইমকে লেইজাৰ টাইম বুলি কোৱা হয়। তো কবিয়ে মানৱ জীৱনত এই আজৰি সময়টো কেনেকৈ কটাব লাগে বা আজিকালি আমি ইমান কামৰ ব্যস্ততাত আমাৰ আজৰি সময়টো কেনেকুৱা পাৰ হৈছে তাৰে এটা চমু বৰ্ণনা দিছে। তো বলা আমি এই পাঠটোৰ অসমীয়া আলোচনা কৰোঁ। তো কবিতাটো হৈছে হোৱাট ইজ দিছ লাইফ ইফ ফুল অফ কেয়াৰ উই হেভ ন' টাইম টু ষ্টেণ্ড এণ্ড ষ্টেয়াৰ। তো ইয়াৰ অৰ্থ হ'ল এই জীৱনটো কি যদি যত্নেৰে ভৰা আমাৰ থিয় হৈ চাই থাকিবলৈ সময় নাই। অৰ্থাৎ আমাৰ জীৱনটো ইমানেই আমি যত্ন কৰি ৰাখিছোঁ যে আমি এনেই কোনো এটা ঠাইত থিয় হৈ থাকিবলৈ আমাৰ সময় নাই। আমি কিবা এটা কৰিবলৈ সকলো সময়তে ব্যস্ত হৈ থাকোঁ। No time to stand beneath the boughs and stare as long as sheep or cows. অৰ্থাৎ ডালৰ তলত থিয় হৈ ভেড়া বা গৰুৰ দৰে দীঘলকৈ চাই থাকিবলৈ সময় নাই। অৰ্থাৎ গছৰ ডাঙৰ ডাঙৰ ডালৰ তলত যে গৰু বা ভেড়াবিলাকে ইমান দীঘল সময়লৈকে সিহঁতে ঘাঁহো খাই আছে, তো এইবিলাকক চাবলৈও আমাৰ সময় নাই। No time to see when woods we pass, where squirrels hide their nuts in grass. অৰ্থাৎ চাবলৈ সময় নাই যেতিয়া হাবিবোৰ পাৰ হৈ যাওঁ য'ত কাজবোৰে ঘাঁহনিত নিজৰ বাদাম লুকুৱাই ৰাখে। অৰ্থাৎ আমি যেতিয়া হাবিৰ মাজৰে পাৰ হৈ যাওঁ তেতিয়া আমাৰ এইটোও চাবলৈ আমাৰ সময় নাথাকে যে কিমান ধুনীয়াকৈ কাজবোৰে সিহঁতৰ বাদামবিলাক ঘাঁহৰ মাজত লুকুৱাই ৰাখে। No time to see in broad daylight streams full of stars like skies at night. অৰ্থাৎ চাবলৈ সময় নাই বহল দিনৰ পোহৰত তৰাৰে ভৰা ধৰা ৰাতিৰ আকাশৰ দৰে। অৰ্থাৎ গোটেই এই আমাৰ উজ্জ্বল দিনটো আমি ভালকৈ এই দিনটোক চাবলৈও আমাৰ সময় নাথাকে আৰু ৰাতি আকাশত ইমানে তৰাৰে ভৰা আমাৰ ধুনীয়া আকাশখনক আমি চাবলৈও আমাৰ সময় নাথাকে। No time to turn at beauty's glance and watch her feet how they can dance. অৰ্থাৎ বিউটিৰ চকুত ঘূৰিবলৈও সময় নাই আৰু তাইৰ ভৰি দুখন চাবলৈ কেনেকৈ নাচিব পাৰে। তো ইয়াত বিউটি বুলি ঘৰত যদি কোনোবাই সৰু ছোৱালী থাকে তো এইটোকে বুজাইছে যে আমাৰ ঘৰত যদি সৰু ছোৱালী থাকে এই ছোৱালীজনীয়ে কিমান ধুনীয়াকৈ নাচিব পাৰে তেওঁৰ ভৰি দুখন বা তেওঁৰ মুখখন লৈ চাবলৈ আমাৰ সময় নাথাকে। No time to wait
till her mouth can enrich that smile her eyes began. অৰ্থাৎ তাইৰ ইমান সমৃদ্ধিকৰ মুখখন লৈ অপেক্ষা কৰাৰ সময় নাই, তাইৰ চকু দুটা যে কেনেকুৱা হাঁহিৰে আৰম্ভ হৈছে সেইটোও আমাৰ চাবলৈ সময় নাই। অৰ্থাৎ সৰু ছোৱালী এজনীয়ে যেতিয়া নাচে তাইৰ মুখটো যে ইমান ধুনীয়া হৈ থাকে আৰু ইমান সমৃদ্ধৰে তাই চাই থাকে সেইটোও আমাৰ চাবলৈ সময় নাথাকে। A poor life this, if full of care, we have no time to stand and stare. অৰ্থাৎ এই দুখীয়া জীৱন যদি যত্নেৰে ভৰা আমাৰ থিয় হৈ চাই থাকিবলৈ সময় নাই। অৰ্থাৎ আমাৰ জীৱনটো ইমান যত্নেৰে আমি ৰাখিছোঁ যে আমি নিজকে ইমান ব্যস্তত ৰাখিছোঁ কাম কৰিবলৈ বা আমাৰ ভৱিষ্যতে কিবা কৰিবলৈ যে আমি ওচৰে পাজৰে আমাৰ ইমান ধুনীয়া ধুনীয়া ঘটনা হৈ আছে কিন্তু সেইবোৰ আমাৰ চাবলৈ সময় নাই। গতিকে এই কবিতাটোৰ জৰিয়তে কবিয়ে এইটো বুজাব বিচাৰিছে যে আমি সকলো সময়তে আমাৰ আজৰি সময়টো ভালকৈ কটাব লাগে। খালি অকল কাম কৰিলেই নহ'ব, ইমান ধুনীয়া ধুনীয়া আমাৰ প্ৰাকৃতিক দৃশ্য আছে, আমাৰ ওচৰৰ পাজৰৰ মানুহবিলাক আছে, গৰু ছাগলীবিলাক ধুনীয়াকৈ কেনেকৈ ঘাঁহ চৰাই আছে সেইবিলাক আমাৰ সকলোখিনি আমি লক্ষ্য কৰিব লাগিব বা ইহঁতকো চাইও আমাৰ মনটো অলপ ফূৰ্তি কৰিব লাগিব। গতিকে আমি সকলোৱে আমাৰ যিখিনি আজৰি সময় পাম আধা ঘণ্টা বা 1 ঘণ্টা আমি যাতে আমাৰ সেই সময়খিনিত আমাৰ প্ৰিয় কাৰ্যখিনি চলাই যাব পাৰোঁ আৰু আমাৰ মনটোক অলপ শান্তিত ৰাখিব পাৰোঁ, এইখিনিয়ে কবিয়ে বিচাৰিছে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এই কবিতাটো ধুনীয়াকৈ বুজি পাইছে। তো যদি এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে চাব বিচৰা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আৰু তোমালোকৰ মতে ভিডিঅ'টো কেনেকুৱা হৈছে এটা ধুনীয়াকৈ কমেণ্ট কৰি জনাওক। আৰু ছাইডত তোমালোকে এই পাৰ্টৰ কুৱেশ্যন এনচাৰবিলাকৰ ভিডিঅ' চাবলৈ পাৰিছে, তোমালোকে তাত ক্লিক কৰি কুৱেশ্যন এনচাৰৰ ভিডিঅ'টো চাই আহিব পাৰে। ধন্যবাদ।